Hello friends, time is 9:19 আৰু আমি এটা পুট অপশ্যন বাই কৰিছোঁ। আগতে আমি চাৰ্টখন উলিয়াই লওঁ, তাৰপিছত আমি ডিছকাছ কৰি আছোঁ কিয় পুট অপশ্যন বাই কৰিছোঁ। কাৰেণ্টলি দেখিব আমাৰ ব্ৰেক ইভেনতে চলি আছে, প্ৰফিট লছ। ডাঙৰ প্ৰফিটো দেখুওৱা নাই বা বেছি লছো এতিয়ালৈকে আমাৰ দেখুওৱা নাই। আমি তলফালে এটা কুইক মোমেণ্টাম এটা পাব পাৰোঁ, সেইটো এক্সপেক্ট কৰিয়ে এটা তলফালে এটা কুইক মোমেণ্টাম পাম বুলিয়ে ট্ৰেডটো লোৱা গৈছে। চাওঁচোন এতিয়া তলৰ ফালে কিবা তেনেকুৱা মোমেণ্টাম পাওঁনে নাপাওঁ। আমাক মিনিমাম ধৰক আমি এইটো কেণ্ডেলত ক'ৰবাত পুট বাই কৰিছোঁ, গতিকে আমাক ধৰি লওক 140 পইণ্টছ পালে আমাৰ টাৰ্গেট হিট হৈ যাব। তথাপি আমি এক্সপেক্ট কৰিম যে আমি যিডাল গ্ৰীণ লাইন ড্ৰ কৰিছোঁ, এই গ্ৰীণ লাইনডাল যদি মাৰ্কেটে ক্ৰছ কৰে আমাৰ প্ৰফিটটো আৰু ভাল হ'ব পাৰে। তথাপি চাই লওঁ প্ৰিমিয়াম বিহেভিয়াৰ কেনেকুৱা হয়। প্ৰিমিয়াম যদি ভাল বাঢ়ে, স্পাইক কৰে, তেতিয়াহ'লে আমি হয়তো অলপ বেছি টাৰ্গেটৰ কাৰণে হোল্ড কৰিম। কিন্তু বৰ্তমান দেখিব মাৰ্কেট ওপৰৰ ফালে গৈ আছে। ওপৰৰ ফালে গ'লেতো আমি ষ্টপ লছৰ কাৰণে ৰেডি থাকিব লাগিব। আমাৰ দেখিব 600 টকা লছ চলি আছে এতিয়া। ষ্টপ লছটো ৰেডি ৰাখোঁ আমি। ঠিক আছে বন্ধুসকল, আমাৰ ষ্টপ লছ আমাৰ ৰেডি হৈ আছে, যিহেতু মাৰ্কেট আমাৰ লছত চলি আছে। বন্ধুসকল, ট্ৰেডটো লোৱাৰ এটা ৰিজন যদি আমি চাবলৈ যাওঁ, এটা চিম্পল ৰিজন হৈ গ'ল আমাৰ প্ৰিভিয়াছ ডে দেখিব মাৰ্কেট অলমষ্ট আজি বাৰু গেপ ডাউন অপেনিং দিছে, কিন্তু লাষ্ট ডে মাৰ্কেট দেখিব গেপ আপ। কিন্তু অপেনিংবিলাক দেখিব কালি আৰু আজিৰ অপেনিং প্ৰায় ক'ব গ'লে একেই, মানে এইটো যদিও গেপ আপ, একেবাৰে শ্লাইটলি গেপ আপ, আজিও শ্লাইটলি গেপ ডাউন, তো আমি এইটো ছেম বুলি ধৰিব পাৰোঁ। আৰু কালি মাৰ্কেট কৰিছে কি কণ্টিনিউ ওপৰ ফালে মোমেণ্টাম কৰিছে। গতিকে এইবিলাকত কি কৰিছে, বায়াৰ্ছে বাই কৰিছে। তো বায়াৰ্ছে যেতিয়া বাই কৰিব, তেওঁলোকৰ ষ্টপ লছবিলাক মাৰ্কেটে কোনফালে পাব পাৰে, তলফালে পাব পাৰে। লগতে নিফটিয়ে কাৰ ছাপৰ্ট লৈছে, নিফটিয়ে ছাপৰ্ট লৈছে 24,500-ৰ। তো এইটো লেভেল দেখিও বহুতে আজি ইণ্টাৰডেত বাই কৰিব। তো যেতিয়া তেওঁলোকে ইণ্টাৰডেত এইটো ছাপৰ্ট দেখি ফালে বাই কৰিব, আৰু লগত দেখিব মই কি অবজাৰ্ভ কৰিছোঁ তাকে দেখাই দিছোঁ আপোনালোকক। দেন দেখিব মাৰ্কেটে নিফটিয়ে কৰিছে কি, নিফটিয়ে ক্লজিং প্ৰাইচটো যিটো কালিৰ ক্লজিং প্ৰাইচ ব্ৰেকআউট দিছে, মই আগতেও কৈছোঁ ক্লজিং প্ৰাইচটোৰ ছাপৰ্ট ৰেজিষ্টেঞ্চৰ কাম কৰে। সেইটো যেতিয়া ব্ৰেকআউট দিছে, ইয়াতো ব্ৰেকআউট দিলে বহুতে কৰিব কি বাই কৰিব, যে কালিও মাৰ্কেট বুলিছ আছিলে, আজিও দেখিব গেপ ডাউন অপেনিং হয়, ক্লজিং প্ৰাইচ ব্ৰেকআউট দি দিছে, গতিকে মাৰ্কেট বুলিছ, আজি ইয়াৰ পৰা মাৰ্কেট ওপৰত যাব। তো তেওঁলোকে যেতিয়া বাই কৰিব, তেওঁলোকৰ ষ্টপ লছবিলাক ক'ত থাকিব, তলত থাকিব, আৰু ষ্টপ লছবিলাক হিট কৰিব, মাৰ্কেট তলত আহিব লাগে। তো আমি এইটো এনেকৈ এজামশ্যন কৰিছোঁ। এতিয়া আমাৰ এজামশ্যন যদি কাৰেক্ট হয় আমি প্ৰফিট বুক কৰিম, আৰু যদি আমাৰ এজামশ্যন ৰং হয় আমি লছ বুক কৰিম। এতিয়া কাৰেণ্টলি যদি চাবলৈ যাওঁ, আমাৰ দেখিব 700 টকা লছ চলি আছে। অকল ইয়াতে আমাৰ কি হয়, যেতিয়া ষ্টপ লছৰ ওচৰত আমাৰ আহে, আমি বেছিকৈ এনালাইচিছ কৰিব লওঁ। আমাক লাগে মাৰ্কেটৰ তলতে যাব আজি, তলৰ ফালে ষ্টপ লছবিলাক আছে। গতিকে কি হয়, আমাৰ ষ্টপ লছ পালেও আমি ষ্টপ লছবিলাক ল'ব নোখোজোঁ। আমাক লাগে যে আমাৰ এনালাইচিছটো কাৰেক্টেই হয়, মাৰ্কেট মোৰ ষ্টপ লছটো খায়ে মাৰ্কেটে ৰিভাৰ্চেল দিব, কিবা দিব। তেনেকৈ আমাৰ কি হয়, আমি ষ্টপ লছবিলাক ল'ব নোখোজোঁ। এতিয়া মোকো লাগিছে মাৰ্কেট তলফালে অহাৰ চান্সেছ আছে, এনালাইচিছটো মই একো তেনেকুৱা ভুল দেখা নাই, কিন্তু আমি এতিয়া ৰং হৈ গ'লোঁ। গতিকে আমি এতিয়া ৱেইট নকৰোঁ যে আমাৰ মাৰ্কেট ষ্টপ লছটো ওচৰৰ পৰা ৰিভাৰ্চেল দিব বা ৰিভাৰ্চেল দিব, গতিকে ষ্টপ লছটো নিদিওঁ, অকণমান আজি ৱেইট কৰোঁ। তো এইবিলাক আমি নকৰোঁ, আমি ষ্টপ লছটো ফিক্স ৰাখিছোঁ। অভিয়াছলি যদি আমাৰ ধৰি লওক ষ্টপ লছটো ধৰক হিট কৰি বোলে আমি ষ্টপ লছ মাৰ্কেটৰ পৰা ওলাই গ'লোঁ, তাৰ পৰা যদি ৰিভাৰ্চেল দি টাৰ্গেট দি দিয়ে, তো অভিয়াছলি আমাৰ অকণমান বেয়া লাগে, কিন্তু এই ডিচিপ্লিনটো বহুত মেটাৰ কৰে। ঠিক আছে, গতিকে আমি ডিচিপ্লিনটো মেইনটেইন কৰি চলিব লাগিব। তো বন্ধুসকল দেখিব আকৌ লছৰ ফালে আহিলে, কেইটামান গ্ৰীণ কেণ্ডেল বনাইছিলে বাৰু, 7টামান গ্ৰীণ কেণ্ডেল বনালে, কিন্তু গ্ৰীণ কেণ্ডেলবিলাক সৰু গ্ৰীণ কেণ্ডেল। কিন্তু দেখিব 7টা গ্ৰীণ কেণ্ডেলৰ প্ৰফিট 3টা ৰেড কেণ্ডেলে খাই দিলে। তো বন্ধুসকল দেখিব আমাৰ ষ্টপ লছৰ ওচৰত আহি গ'ল, একেবাৰে ওচৰত। আমিও এণ্ট্ৰি কৰি থওঁ আমাৰ জাৰ্নেলত। আজি বাই কৰিছোঁ 497.90ত বাই কৰিছোঁ, 497.90ত বাই কৰিছোঁ। আমি আজি লৈছোঁ পুট অপশ্যন, আৰু আমাৰ ষ্টপ লছ হ'ব 427.90। তো বন্ধুসকল আমাৰ ষ্টপ লছ হিট হৈ গ'ল। তো দেখিব একজেক্টলি আমাৰ 4,970 পইণ্ট ষ্টপ লছ হিট হৈ গ'ল। ঠিক আছে বন্ধুসকল, আজি আমাৰ ষ্টপ লছ হিট হ'ল। আপোনালোকে কি ট্ৰেড লৈছিলে, কিমান টাইমত ট্ৰেড লৈছিলে, আপোনালোকে কমেণ্টত জনাব। তো বন্ধুসকল টাইম হৈছে 11:07। তো মই মাৰ্কেট চাই আছিলোঁ, মাৰ্কেট দেখিব আমাৰ ষ্টপ লছ হিট কৰি, আমাৰ এই ৰেড কেণ্ডেলৰ ষ্টপ লছ হিট কৰিছে। ষ্টপ লছ হিট কৰি দেখিব মাৰ্কেট আমাৰ কণ্টিনিউ এতিয়া আমাৰ ডাইৰেকশ্যনত গৈ আছে, আৰু এতিয়া আমাৰ টাৰ্গেটৰ একেবাৰে ওচৰত আছে, 70 পইণ্টছ টাৰ্গেটৰ ওচৰত। আৰু যদি আমি বেংক নিফটি চাৰ্টটো চাব যাওঁ, তো আমি ইয়াতে কি মিষ্টেক হ'ল আজি আমি তাকে ডিছকাছ কৰিব গৈ আছোঁ।
তো বন্ধুসকল দেখিব ইয়াতেও আমি মাৰ্কেট ইয়াতে এক্সিট কৰিছোঁ। আমি এক্সিট কৰাৰ পিছতে দেখিব মাৰ্কেট কণ্টিনিউ দেখিব। আমি যিটো লেভেল আমি ভাবি আছিলোঁ যে এই লেভেলটোত আহিলে আমাৰ টাৰ্গেট হিট হ'ব, নাইবা গ্ৰীণ লাইনডালত আহিলে আমি এটা বেছি ভাল টাৰ্গেট পাম। তো দেখিব আমাৰ টাৰ্গেটৰ ওচৰতে আছে। এইটো কেণ্ডেলত এণ্ট্ৰি ল'লোঁ। মই তাকে মিষ্টেকটো আপোনালোকৰ লগত ডিছকাছ কৰিব ওলাইছোঁ, কি মিষ্টেক। তো আমি অলপ আৰ্লি এণ্ট্ৰি লৈছিলোঁ। আৰ্লি এণ্ট্ৰিটো সময়ত নিফ্টি যদি চাৰ্টখন চাব যায়, তো আপোনালোকে এনেকৈ ভাবিব পাৰে নিফ্টি দেখিব এটা ডে হাই এটা আছিলে কালিৰ, ঠিক আছে। আৰু নিফ্টি যিটো গ্ৰীণ কেণ্ডেল বনাই আছিলে, তো এই লেভেলত কি থাকে, ষ্টপ লছ কিছুমান থাকে, হয়নে। এই লেভেলত কিছুমান ষ্টপ লছ কিছুমান থাকে। তো আমি এটলিষ্ট ৱেইট কৰিব লাগিছিলে যে এই ষ্টপ লছখিনি যদি মাৰ্কেটে হিট কৰি দিয়ে, তেতিয়া মাৰ্কেট আৰু ওপৰত ষ্টপ লছ নাথাকিব। তো আমি এটলিষ্ট এই ষ্টপ লছখিনি হিট কৰালৈকে আমি ৱেইট কৰিব লাগিছিলে। আমি ক'ত কৰিলোঁ, ইয়াতে আমি এণ্ট্ৰি ল'লোঁ। তো ইয়াতে চাওক, এইটো এটা ৰেজিষ্টেঞ্চ লেভেল। তো ৰেজিষ্টেঞ্চ লেভেলত কি হ'ব, সকলোৱে চেল কৰিব। চাওক, আমাৰ যিটো মানে মেইন কনচেপ্ট আছিল, কনচেপ্টটো কাৰেক্ট যে মাৰ্কেট তলৰফালে ষ্টপ লছ আছে, তলৰফালে আহিব। কিন্তু ইণ্টাৰডে মানুহে কি কৰিব, ইণ্টাৰডে বহুতে দেখিব এইটো এটা ৰেজিষ্টেঞ্চ লেভেল। তো বহুতে কি কৰিব, ইয়াতে চেল কৰিব। ৰেজিষ্টেঞ্চ যেতিয়া ৰেড কেণ্ডেল দেখিব, চেল কৰিব, চবেই চেল কৰিব। আৰু তেওঁলোকে ষ্টপ লছবিলাক ক'ত থ'ব, ওপৰত ষ্টপ লছবিলাক থ'ব। আৰু মাৰ্কেটে কৰিছে কি, একজেক্টলি তেওঁলোকৰ ষ্টপ লছবিলাক যোনে ইয়াতে চেল কৰিছে, যেনেকৈ আজি আমিও চেল কৰিছোঁ। তো যিবিলাকে চেল কৰিছে, চেল কৰাবিলাকৰ ষ্টপ লছবিলাক ওপৰত থাকিব। আৰু তেওঁলোকৰ ষ্টপ লছবিলাক মাৰ্কেটে হিট কৰিলে, হিট কৰি যেতিয়া ওপৰত ষ্টপ লছ নাইকিয়া হৈ গ'ল, মাৰ্কেট চব ৰিভাৰ্চেল দি দিলে। গতিকে আজি আমাৰ এণ্ট্ৰি ক'ত হ'লহেঁতেন, কাৰেক্ট এণ্ট্ৰি। চাওক, আমিতো একজেক্টলি টপত এণ্ট্ৰি কৰিব নোৱাৰোঁ। তো আমাৰ যদি ছিষ্টেমত যদি আমি চাবলৈ যাওঁ, আজি আমি কৰিব কি লাগিছিলে, আমি এটলিষ্ট এই ষ্টপ লছখিনি হিট কৰালৈকে ৱেইট কৰিব লাগিছিলে। আৰু আমি ধৰি লওক হিট কৰাৰ পিছত যদি ৰেড কেণ্ডেল বনাব, আমি ইয়াতে ক'ৰবাত আমি এণ্ট্ৰি ল'ব লাগিছিলে। তাৰপৰা ধৰি লওক টাইমটো যদি আমি চাবলৈ যাওঁ, টাইমটো দেখিব 9:27। তো আমি যদি বেংক নিফটিত আমি এণ্ট্ৰি লৈছোঁ 9:27 যদি আমি চাবলৈ যাওঁ, 9:27 ধৰি লওক এইকেইটা কেণ্ডেলত আমি এই ৰেড কেণ্ডেলত আমি এণ্ট্ৰি ল'লোহেঁতেন। আৰু এই 9:27 যদি আমি এণ্ট্ৰি ল'লোহেঁতেন, আপোনালোকক মই চাৰ্টত দেখাই আছোঁ। চাওক, এণ্ট্ৰি কিমান মেটাৰ কৰে। এটা সৰু এণ্ট্ৰিৰ কাৰণে আমাৰ ষ্টপ লছ হিট হৈ যায়। আমি যদি 9:27 এণ্ট্ৰি ল'লোহেঁতেন, 9:27, 9:46, 9:35, ধৰি লওক 9:27 কেণ্ডেল, এইটো 9:27। ধৰক আমি ইয়াতে ক'ত এণ্ট্ৰি ল'লোঁ, এণ্ট্ৰি লৈ দেখিব আমাৰ যিটো 70 পইণ্ট ষ্টপ লছ, আমাৰ মেক্সিমাম লছ দেখিব 50 পইণ্টছ আমাক দেখালেহেঁতেন। আমাৰ ষ্টপ লছ হিটেই নহ'লহেঁতেন। আমাৰ 70 পইণ্ট ষ্টপ লছ থাকে। আৰু আমাৰ দেখিব টাৰ্গেট থাকে 70 পইণ্ট। আমাৰ টাৰ্গেট হিট কৰি দেখিব আমি এতিয়ালৈকে 98 পইণ্টছ আমি টাৰ্গেট পালোহেঁতেন। তো এইটোৱে হৈ যায় আমাৰ এণ্ট্ৰি, কেতিয়াবা ইফাল সিফাল হৈ যায়। তো আজি আমাৰ মিষ্টেকটো গম পালেনে, মই তেতিয়া মিষ্টেকটো ধৰিব পৰা নাছিলোঁ মিষ্টেক ক'ত হৈ আছে। মই ভিডিঅ' এডিট কৰি থাকোঁতে মই চালোঁ যে অ'কে, এই নিফটিৰ চাৰ্টখন চাই আমি আজি এণ্ট্ৰি লৈছিলোঁ। তো নিফটিত আমি কি কৰিব লাগিছিলে, চব মেক্সিমাম মানুহে এইটো ৰেজিষ্টেঞ্চ লেভেল দেখিছে, তেওঁলোকে ৰেজিষ্টেঞ্চ দেখি ইয়াতে তেওঁলোকে চেল কৰিছে। আমি বাৰু বেলেগ হিচাপত চেল কৰিছোঁ। আমি চেল কৰিছোঁ তলৰফালে ষ্টপ লছ আছে, তলৰফালে ষ্টপ লছ আছে কাৰণে মাৰ্কেট তলত আহিব, সেইকাৰণে আমি চেল কৰিছোঁ। আৰু বহুতে চেল কৰিছে ৰেজিষ্টেঞ্চৰ কাৰণে চেল কৰি আছে। আৰু যিবিলাকে ৰেজিষ্টেঞ্চৰ কাৰণে চেল কৰি আছিলে, তেওঁলোকৰ ষ্টপ লছবিলাক ওপৰত আছিলে, ইণ্ট্ৰাডে ষ্টপ লছবিলাক। আমাৰ এইবিলাক হৈ গ'ল পজিচনেল ষ্টপ লছ, কালিৰ ষ্টপ লছ। তো আমি কালিৰ ষ্টপ লছখিনিক এইম কৰি আছিলোঁ। কিন্তু কি কৰিব, আজি বহুতে হয়তো ইয়াতে চেল কৰিছে ৰেজিষ্টেঞ্চ দেখি পালে। তো আমি এই ৰেজিষ্টেঞ্চটো আজি কি কৰিলোঁ, ইগন'ৰ কৰিলোঁ, বা চকুত নপৰিলে পটাপট। তো আমি এটলিষ্ট এই ৰেজিষ্টেঞ্চটো যদি ক্লিয়াৰ হ'লহেঁতেন, ওপৰত ষ্টপ লছ নাথাকিলেহেঁতেন, তো আমি ইয়াতে এণ্ট্ৰি ল'ব পাৰিলোহেঁতেন। আৰু ইয়াতে এণ্ট্ৰি লোৱাহেঁতেন আমাৰ আজি ট্ৰেডটো কাৰেক্ট হ'লহেঁতেন। তো ঠিক আছে বন্ধুসকল, ভিডিঅ'টো শেষলৈকে যদি চাইছে, তো আপোনালোকে ক'ত মিষ্টেক হ'ল আজি আমাৰ সেইটো গম পাব। ঠিক আছে বন্ধুসকল, আজিলৈ আহিছোঁ, ধন্যবাদ।